নমস্কাৰ বন্ধুসকল অসম টেট স্পেচিয়েল ক্লাছ 2019 আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ 2012 চনত অনুষ্ঠিত হৈ যোৱা অসম টেটৰ ইউপি টেটৰ অসমীয়াৰ প্ৰশ্ন উত্তৰৰ কেইটামান প্ৰশ্ন যিকেইটা 2012 চনত অনুষ্ঠিত হৈছিলে সেই প্ৰশ্নকেইটা আপোনালোকৰ মাজলৈ ৰেডি কৰি উলিয়াইছোঁ আহকচোন বাৰু আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্ন অসমীয়া ভাষাৰ প্ৰথম নিদৰ্শন কি ক অপশ্যন দিছে শয্যাগীত খ দিছে বনগীত গ দিছে বৰগীত আৰু খ দিছে অংকীয়া ভাওনা অসমীয়া ভাষাৰ প্ৰথম নিদৰ্শন সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে শয্যাগীত নেক্সট কুৱেশ্যন ভাষা ভাষীৰ সংখ্যাৰ ফালৰ পৰা তলৰ কোনখন জিলাত কামৰূপী উপভাষা কোৱা মানুহৰ পৰিমাণ আটাইতকৈ কম ভাষা ভাষীৰ ফালৰ পৰা তলৰ কোনখন জিলাত কামৰূপী উপভাষা কোৱা মানুহৰ পৰিমাণ আটাইতকৈ কম অপশ্যন ক দিছে কামৰূপ খ দিছে নলবাৰী গ দিছে বৰপেটা আৰু খ দিছে ডিব্ৰুগড় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডিব্ৰুগড়ত কামৰূপী ভাষা উপভাষা কোৱা মানুহৰ সংখ্যা কম নেক্সট প্ৰশ্ন মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা 3 প্ৰকাৰৰ ভটিমাৰ লগত মাধৱদেৱে কি ভটিমা সংযোগ কৰি ইয়াৰ সংখ্যা 4লৈ বৃদ্ধি কৰে অপশ্যন ক দিছে দেৱ ভটিমা খ দিছে ৰাজ ভটিমা গ দিছে নাট ভটিমা আৰু খ দিছে গুৰু ভটিমা এতিয়া মহাপুৰুষ শংকৰদেৱৰ ভটিমাৰ লগত মাধৱদেৱে কি ভটিমা যোগ কৰিছে সেইটো সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব মহাপুৰুষ মাধৱদেৱে গুৰু ভটিমা লগ কৰি ভটিমা 4 প্ৰকাৰৰ কৰিছিলে এতিয়া উত্তৰ গুৰু ভটিমা নেক্সট প্ৰশ্ন কথাগীতাৰ ৰচক কোন সুধিছে অপশ্যন ক দিছে মাধৱ কন্দলী খ দিছে ৰাম সৰস্বতী গ দিছে অনন্ত কন্দলী আৰু খ দিছে ভট্টদেৱ আৰু ইয়াৰ শুদ্ধ উত্তৰ কথাগীতাৰ ৰচক হ'ল ভট্টদেৱ নেক্সট কুৱেশ্যন নিভাঁজ অসমীয়া ভাষাৰ প্ৰথমখন গ্ৰন্থ কি নিভাঁজ অসমীয়া ভাষাৰ প্ৰথমখন গ্ৰন্থ কি সুধিছে অপশ্যন ক দিছে প্ৰহ্লাদ চৰিত খ দিছে তাম্ৰধ্বজৰ যুদ্ধ গ দিছে সত্যকী প্ৰৱেশ আৰু খ দিছে ৰামায়ণ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে নিভাঁজ অসমীয়া গ্ৰন্থ হ'ল প্ৰহ্লাদ চৰিত নেক্সট কুৱেশ্যন লক্ষ্মীনাথ বেজবৰুৱাই 1909 চনৰ পৰা 1929 চনলৈ কি আলোচনী সম্পাদনা কৰিছিল 9 চনৰ পৰা 29 চনলৈ 20 বছৰ কি আলোচনী সম্পাদনা কৰিছিল অপশ্যন ক দিছে বাঁহী খ দিছে জোনাকী গ দিছে বিজুলী আৰু খ দিছে আবাহন আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বাঁহী লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰিছিল নেক্সট কুৱেশ্যন অসমীয়া ভাষাৰ প্ৰধান উপভাষা কেইটা অপশ্যন ক 2টা খ 3টা ক 4টা আৰু খ দিছে 5টা অসমীয়া ভাষাৰ উপভাষা হৈছে 2টা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো নেক্সট কুৱেশ্যন চাওঁ আহক নেক্সট কুৱেশ্যন তলৰ কোনটো গোৱালপৰীয়া উপভাষাৰ নাম নহয় দিছে অপশ্যন ক দিছে ৰাজবংশীয় ভাষা খ দিছে দেশী ভাষা গ দিছে গোৱালপৰীয়া উপভাষা আৰু খ দিছে নগঞা উপভাষা
গোৱালপৰীয়া উপভাষাৰ নহয় বুলি সুধিছে। এতিয়া আৰু শুদ্ধ উত্তৰ হৈছে নগঞা উপভাষা। নেক্সট কুৱেশ্যন, কছাৰী উপভাষাৰ আন এটা নাম কি বা নাম হ'ল? অপশ্যন ক বিষ্ণুপ্ৰিয়া, খ দিছে পাতি দৰঙীয়া, গ দিছে দেৱান ভাষা আৰু খ দিছে দেশী ভাষা। কছাৰী উপভাষাৰ আন এটা নাম কি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে দেৱান ভাষা। নেক্সট কুৱেশ্যন, কোনজন শংকৰী যুগৰ কবি নহয়? অপশ্যন ক দিছে হেম সৰস্বতী, খ দিছে ৰাম সৰস্বতী, গ দিছে ৰত্নাকৰ কন্দলী আৰু খ অপশ্যন দিছে অনন্ত কন্দলী। আৰু শুদ্ধ উত্তৰ হৈছে হেম সৰস্বতী। বন্ধুসকল, ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা ঘণ্টিটো বজাই দিয়ক, যাতে আমি দিয়া ভিডিঅ' ন'টিফিকেশ্যন আপুনি লগে লগে পায়। আমাৰ ভিডিঅ'ত কমেণ্ট কৰিব নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। জয় আই অসম।